Moni
মহন্তৰ মুখে কথা শুনা সেবিকে গুৰুকে পাৱে পানী হৰি কথা শুনা মহন্তৰ মুখে বোলা ৰাম ৰাম সমস্ত আগবঢ়াই দিয়া আপোনাৰ লগতে আজি ধৰ্ম নাম সমস্ত শ্ৰৱণ কৰি যিটো আমাৰ শ্ৰৱণত মায়মান বাক্যিক অনেকখিনি মৰিখন পাবৰ ক্ষেত্ৰত সমস্ত আপোনাৰ ভগৱন্ত চৰণত আমি একেই নিবেদন যি সমগ্ৰ মাৰিমতৰ যি এটা সংক্ৰামক সৃষ্টি হৈছে প্ৰভু তুমি উদ্ধাৰ নকৰিলে উদ্ধাৰ কৰা উপায় নাই। সেই হেতুকে আমি সমস্ত আজি আপোনাৰ চৰণত তাতে গুৰু
আৰম্ভ কৰাৰ কাৰ্যসূচী নাম সমস্ত পাঠ্য নিৰ্মাণ কৰি গুৰুদেৱ নাম নহয় সমস্ত ব্যক্তি নাম ভগৱান ঈশ্বৰ ভগৱানকে শ্ৰীমন্ত শংকৰ হৰি ভকত আজি আগুন্তকী পবিত্ৰ ভাদৰ মাহৰ সমস্ত বাতৰিনা একত্ৰিত হৈ ইয়াত আমি যি নতুন মহাভাগৱত শ্ৰৱণৰ কাৰণে যি প্ৰদান কৰিছোঁ সেয়ে আমি সকলোকে অসমৰ শ্ৰীচৰণত সেৱা দিবলৈ জনাইছোঁ। সমস্ত যায় এই যি আমাৰ মহামাৰী কৰোণাৰ কাৰণে আমি একত্ৰিত হ'বৰ কাৰণে নোৱাৰিছিলোঁ, আজি নিশ্চয় কিছু কেইদিনৰ বাবে আমি একত্ৰিত হোৱাৰ সুযোগ পাইছোঁ। সেয়ে সমস্ত যেন আগন্তুক দিনকেইটাত সকলোৱে সম্প্ৰীতিৰ মাজত আহি এই ভাগৱত চৰ্চাৰ কাৰণে আগবাঢ়ি আহিব। আৰু ইয়াৰ লগে লগে আমি আৰু এটা কথা আপোনালোকক অৱগত কৰিছোঁ। আমাৰ সকলোৰে পৰিচিত বৰদলৰ কবিতাৰ নামটো সকলোৱে আপোনালোকে নিশ্চয় চিনি পাইছে। তেখেতে এভাগী শৰাই এখন নামঘৰতে আজি আগবঢ়াই থৈ গৈছিল। তেখেতৰ ঘৰৰ কোনো ছোৱালী হয়তো বেমাৰ ভুগি আছে আৰু তেখেতৰ বিশ্বাস তেখেতে আমাক অৱগত কৰিছে যে যিকোনো তেখেতৰ সমস্যা এটা হ'লে এই মেলেঙা হেৰি নামঘৰত তেখেতে এভাগী শৰাই আগবঢ়ালে তেওঁ হয়তো মনোকামনা পূৰ্ণ হয়। সেই আশাৰে তেখেতেও আহি আজি শৰাই এভাগী আগবঢ়াইছিলে। সেয়ে আমি সমস্ত বৈষ্ণৱ থাকি তেখেতৰ হৈও খবৰ দিবৰ কাৰণে আমি অসমৰ সৰ্বপ্ৰথমে আজি শুভ আৰম্ভ কৰিবৰ কাৰণে আমাৰ জিলাৰ কাৰ্যকলাপ সদস্য শ্ৰদ্ধাৰ সুনীলৰ নামটো আমি প্ৰস্তাৱ ৰাখিছোঁ। আৰু লগে লগে আমি এটা কথা আপোনালোকক কৰিব জনাইছোঁ, যিহেতুকে আজি পৰা গোটেই মাহ ধৰি ভাগৱত কথা চৰ্চিত হ'ব। সেয়েহে আজি শুভ যোগদান যেতিয়া কৰিব বা আমি পাতনি মেলিম, সেই সময়ত যাতে আমাৰ এটা নিয়মৰ মাজেৰে আমাৰ দবা তাল আৰু শনিৰে যেন আৰম্ভ হয় আৰু আইসকলে উজলি দিয়ে আৰু বাপসকলে হৰিজনীৰে আমাৰ প্ৰথম ভাগৱত ভাগ আৰম্ভ কৰিব শ্ৰীচৰণত সেৱা দিব। কৃষ্ণ ভাল জন্ম জন্মান্ত বৈষ্ণৱ প্ৰাণ মাতৃস্বৰূপ ভাগৱত আজি এই পবিত্ৰ ভাদ মাহৰ প্ৰথম আৰম্ভণিতে শ্ৰীমদ ভাগৱত একাখ্যা আমাকে গ্ৰহণ কৰিবৰ কাৰণে আজ্ঞা কৰিছে। আমি ইমানৰ পাত্ৰ নহওঁ, তথাপিও
আপোনালোক মহামন্ত্ৰ আদি আগবাঢ়িছোঁ। ইয়াৰ ব্যৱহাৰিত অনেকখিনি অপৰাধ সংঘটিত হয়। এই সমস্ত অপৰাধ পৰিপূৰ্ণ কিন্তু আমি জয় জয় গুণাৰ বাহিৰে কৃষ্ণ হে প্ৰভু ধৰ্ম জানো তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি যেন কৰাই বাচন হৰিকে কৰি গোটে হৰিকে কৰি গোটে কৃষ্ণ হলে মহানাসম প্ৰথম অধ্যায়ৰ পৰা ধৰা হৈছে পৌৰুষমুক্ত জয় জয় কৃষ্ণ কৃপা ময়া
ये সমস্তে জগত
এনে আয়ুস লাভ কৰিম বুলি কৈছে ইমান দিনে আমি আয়ুসবিলাক এনেই লাভ কৰিলোঁ কাৰণ আমি একো নকৰোঁ তেতিয়াহে যদি কৃষ্ণৰ কথা কিবা এটা পাওঁ পিছৰ মানে সমাপন কৰোঁ কৃপা কৰোঁ সেই বস্তুবিলাক শ্ৰীৰাম সম্প্ৰতি তুমি চিন্তেয় মহামতি হৰিৰূপ পান কৃষ্ণ চৰিত্ৰ অমৃত ই পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তাহা নম মহাভক্তি শ্ৰৱণ কীৰ্তন কৃষ্ণৰ চৰিত্ৰ অমৃত ক'ত পাবা সেই শ্ৰৱণ কীৰ্তনত পাবা বুলি ক'ব শ্ৰৱণ কীৰ্তনতে মহামৃত ৰাম ইহা কৰ্ম জানিয়া কৰ্ম কৰি মৰো কয় কৃষ্ণ কথা পুত যেন মতে তৰু ইহাতে হে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্ত পায়ো ভাগ্যে লাগ যত সৰ্ব সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ বকু নাহি তুল নিৰামিৰা কাকে সংসাৰে নদী ৰথ যেন বায়ু সূৰ্যৰ লগত হৈ জগতৰ আয়ু একক্ষণ মানে যিটো শুনো কৃষ্ণ কথা তাৰ দিনে জীৱন যায় বৃথা ये कृष्ण तय प्रिया আমি কৰো কৰ্ম যত তাত নানা বিধি আছে জানিলো মনত কৃষ্ণৰ অৰ্পণ কৰি কৰা কামবিলাকতো বিধি আছে বুলি কৈছে কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকৃত জাগ যুগ যজ্ঞ কৰি লোক পালো মাত্ৰ আবে কহি লোক মহা ভাগৱত শাস্ত্ৰ হৰি রাম কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকৃত পূজাগ যোগ যজ্ঞ কৰি দুখ পালো মাত্ৰ আবে কহি লোক মহা
আমি আপোনালোকৰ দায়িত্ব লৈ বৈকুণ্ঠত আজি প্ৰথম শ্ৰীমদ ভাগৱত গোটেই দায়িত্ব কীৰ্তন কৰিছিলোঁ। কীৰ্তন কৰিবলৈ নাজানাত বহুত ঘণ্টা দায়িত্ব আমি তিনি অপৰাধ কৰিছোঁ নিশ্চয় আছে আমি গুণত বা আপোনাৰ লগৰ ভাগৰ কথা राम कृपा अपन निधि कुमार कृपा मुझे नहीं के कुमार कृपा लेकर कोई दुआ करो तो मेरे दिल को बात और होगा ये सब अपनी बड़ा पापन में राम हम तो हम जीतते ये दिखा दे पवित्र परम हरे हम हम समाप्त है तो ईमान हम भागवत जीवन जब प्रवाही होने के प्रति कोरोना समाज में कायम